মেথমেটিক্স ইজি ট্ৰিক্স। আজিৰ বিষয়বস্তু হৈছে জাপানীজ মাল্টিপ্লিকেশ্যন মেথড, ৰেখাৰ সহায়ত পূৰণ। আহক আজি এই পদ্ধতিৰ সহায়ত আমি কেইটামান পূৰণ অংক কৰোঁ। প্ৰথমে লৈছোঁ 15 into 13। আগত 15 ল'ম। 15ৰ 1 আছে, 1ৰ কাৰণে আমি এডাল ৰেখা টানিলোঁ। 5 আছে, 5ৰ কাৰণে আমি এনেকৈ 5ডাল ৰেখা টানিম। 3 4 5। এবাৰ আমি 13টো ল'ম। 13ৰ 1 আছে, এডাল ৰেখা টানিলোঁ। 3 আছে, এনেকৈ 3ডাল টানিলোঁ। তাৰপিছত আমি ৰেখাবোৰে য'ত কটাকটি কৰিছে এই বিন্দুবোৰত আমি এনেকৈ মাৰ্কিং কৰি যাম, যাতে আমাৰ কাউণ্টিং কৰাত সুবিধা হয়। এটা খুব ইণ্টাৰেষ্টিং পূৰণৰ এটা খুব ইণ্টাৰেষ্টিং পদ্ধতি, জাপানীজ মাল্টিপ্লিকেশ্যন মেথড। এতিয়া আমি এইটো পাৰ্ট ছেপাৰেট কৰিম, তাৰপিছত আমি এইটো পাৰ্ট ছেপাৰেট কৰিম, তাৰপিছত আমি এইটো পাৰ্ট ছেপাৰেট কৰিম। কাউণ্টিং কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। ইয়াতে লিখিলোঁ আমি 15। এবাৰ এইটো কাউণ্টিং কৰিম 1 2 3 4 5 6 7 8। ইয়াতে আছে 1। 15ৰ পৰা আমি 5 লিখিম আৰু এই 1টো 8ৰ লগত প্লাছ কৰিম। 8 + 1 9 আৰু 1 195। ৰেজাল্ট হৈছে 195। এবাৰ আহক আমি তিনিটা ডিজিট থকা অংকৰ লগত তিনিটা ডিজিট থকা অংকৰ পূৰণ কৰিম। সে 1 2 1 into 1 3 1 is equal to what? ইয়াৰ কাৰণে আমি একে পদ্ধতি, প্ৰথমে 1 to 1 লৈছোঁ। 1ৰ কাৰণে আমি এনেকৈ এডাল টানিলোঁ, 2ৰ কাৰণে দুডাল টানিলোঁ আৰু 1ৰ কাৰণে আমি এডাল টানিলোঁ। এবাৰ আমি লৈছোঁ 1 3 1। 1ৰ কাৰণে আমি এডাল টানিলোঁ, 3ৰ কাৰণে আমি তিনিডাল টানিলোঁ আৰু 1 আছে, 1ৰ কাৰণে আমি এডাল টানিলোঁ। এতিয়া য'ত কটাকটি কৰিছে ৰেখাবোৰে, এগেইন আমি মাৰ্কিং কৰিম। থ্ৰী ডিজিট যেতিয়া থাকিব, এবাৰ আমি ছেপাৰেশ্যন কৰাৰ নিয়মটো অলপ বেলেগ। এবাৰ ছেপাৰেশ্যন কৰিম এনেকৈ, তাৰপিছত এই তিনিটাৰ লগত এই দুটা ছেপাৰেশ্যন কৰিম। এই 1টো এনেকৈ ছেপাৰেশ্যন কৰিম, এই দুটাৰ লগত এই তিনিটা ছেপাৰেশ্যন কৰিম। আমি মাজত কোণাকোণি কৰি যিটো আছে সেইটো আমি এৰি দিছোঁ। এইটোত কোনো যেনেকৈ আছে সেনেকৈ ৰাখি দিছোঁ। এতিয়া কাউণ্টিং কৰিম। ইয়াত 1 আছে, 1 2 3 4 5। ইয়াত আছে 1 2 3 4 5 6 7 8। ইয়াত আছে 1 2 3 4 5। ইয়াত আছে 1। এতিয়া এনচাৰ হ'ব, আমি এইটো লিখি যাম 1 5 8 5 1 15,851। এইটো হৈছে জাপানীজ মাল্টিপ্লিকেশ্যন মেথড,
মানে আঁচ টানি টানিও আমি পূৰণ অংক কৰিব পাৰোঁ পূৰণ নেওতা নাজানিলেও। ধন্যবাদ।